Good morning, everyone. Welcome to Jigyasa. আহক আজিৰ এই ভিডিঅ'টোত আমি গণিতৰ এটা নতুন চেপ্টাৰ যাৰ নাম হৈছে স্পীড, টাইম এণ্ড ডিষ্টেন্স। অসমীয়াত ক'বলৈ গ'লে সময়, দূৰত্ব আৰু গতি। ইয়াৰ বিষয়ে জানিবৰ চেষ্টা কৰোঁ। অ'কে, কি কোৱা হৈছে? সময়, দূৰত্ব আৰু গতিৰ মাজত কি সম্পৰ্ক আৰু সেইটো কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? প্ৰথম হৈছে কি গতি নিৰ্ণয় কৰা সূত্ৰ, গতি বা চাল বা যাক আমি স্পীড বুলি কওঁ। কিছু গতিক কি বুলি কোৱা হয়? দূৰত্বক যদি আমি সময়েৰে ভাগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ ওলাব গতি। উদাহৰণ, 10 কিলোমিটাৰ 2 ঘণ্টা অতিক্ৰম কৰিলে গতি নিৰ্ণয় কৰা, হয় না? 10 কিলোমিটাৰ আছিলে 2 ঘণ্টাত বা 2 ঘণ্টা সময়ত অতিক্ৰম কৰিলে গতি নিৰ্ণয় কৰা। উত্তৰটো কি হ'ব? 10 কিলোমিটাৰ যাব লাগে, সময় কিমান আছিলে আমাৰ? 2 ঘণ্টাত অতিক্ৰম কৰিব লাগে, তেতিয়াহ'লে কি হ'ব? 5 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো 1 ঘণ্টাত যাব লাগিব 5 কিলোমিটাৰ, অৰ্থাৎ দূৰত্বক যদি আমি সময়েৰে ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ উত্তৰ ওলাব কি? গতি। ওকে, সাধাৰণ কথা। সময় কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? দূৰত্বক যদি আমি গতিৰে ভাগ কৰি দিওঁ তেতিয়াহ'লে আমি কি ওলাব? আমাৰ সময়। উদাহৰণ, 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যোৱা গাড়ী এখনৰ কিমান সময় লাগিব? এখন গাড়ী যাৰ স্পীড, যাৰ গতি 10 কিলোমিটাৰ প্ৰতি ঘণ্টা, অৰ্থাৎ প্ৰত্যেক ঘণ্টাত 10 কিলোমিটাৰ যাব পাৰে, আৰু যাব কিমান লাগে? 50 কিলোমিটাৰ। 50 কিলোমিটাৰ হৈছে দূৰত্ব আৰু 10 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈছে কি? গতি। গতিকে কিমান সময় লাগিব? 50 কিলোমিটাৰ যাব লাগে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা। উত্তৰ কিমান হ'ব? 5 কিলোমিটাৰ কাটি গ'ল, কি হ'ল? উত্তৰ থাকিল 5 ঘণ্টা। ঠিক আছে, ওকে। দূৰত্ব কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? দূৰত্ব যদি চাওঁ, দূৰত্ব নিৰ্ণয় কৰা হয় সময় পূৰণ গতি। কি কোৱা হৈছে? 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যোৱা গাড়ী এখন 6 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব? এখন গাড়ী যাৰ স্পীড, যাৰ গতি 20 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে প্ৰত্যেক ঘণ্টাতে সি 20 কিলোমিটাৰ যাব পাৰে, তেন্তে 6 ঘণ্টাত কিমান যাব পাৰিব? উত্তৰটো হ'ব কিমান? 6 ঘণ্টা পূৰণ 20 কিলোমিটাৰ প্ৰতি ঘণ্টা। 20 কিলোমিটাৰ প্ৰতি ঘণ্টা, ঠিক আছে। 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় আৰু কিমান সময়? 6 ঘণ্টা। তো ঘণ্টা কাটা কাটি গ'ল, কিমান হ'ব? 6 পূৰণ 20, 120 কিলোমিটাৰ। ঠিক আছে, একেবাৰে সৰু কথা, কোনো ডাঙৰ বস্তু নাই ইয়াত। ওকে, ইয়াৰ পিছত আহিল কি? গতিৰ মান ৰূপান্তৰকৰণ প্ৰক্ৰিয়া। গতিৰ মান মানে কি? যদিহে গতি কনভাৰ্জন কি হ'ব? যদি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ ৰূপান্তৰ কৰিব লগা হয় তেতিয়া কি কৰিব লাগিব? যদিহে গতিৰ মানটো কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ ৰূপান্তৰ কৰিব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব? কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিব লগা হ'লে আমি 5/18 পূৰণ কৰিব লাগিব। 5/18, কাৰণ 1000 মিটাৰক 3600 ছেকেণ্ডেৰে হৰণ কৰিলে উত্তৰটো 5/18 হ'ব। উদাহৰণটো দি দিয়া আছে ইয়াতে। উদাহৰণ দি দিছো যে 36 কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডলৈ ৰূপান্তৰ কৰিব লাগিলে কি কৰিব লাগিব? 36 কিলোমিটাৰ তাক মিটাৰ প্ৰতি ছেকেণ্ড কৰিব লগা হ'লে আমি কৰিম যে 1000 মিটাৰ, আৰু ছেকেণ্ড মানে কিমান হ'ব? 1 ঘণ্টাত 3600, কাৰণ 60 ছেকেণ্ডে হৈছে 1 মিনিট আৰু 60 মিনিটে হৈছে 1 ঘণ্টা। তো 60 পূৰণ 60, 3600। তো এইটো ভাগ কৰিলে কিমান হ'ব?
2 ৰে কাটিলে 2 5 গুণ 10 2 18 36 অৰ্থাৎ আমি ক'ব লাগে যে 5/18 ৰে পূৰণ কৰিব লাগিব আমি চিধা চিধি 5/18 ৰেও পূৰণ কৰিব পাৰিলোহেঁতেন 18 পূৰণ 18 18 দুগুণ 36 2 5 গুণ 10 আমাৰ কিমান হ'ব হয় না 10 মিটাৰ প্ৰতি ছেকেণ্ড আমি যদি দুটা শূন্য কাটি দিওঁ হয় না 36 কাটি দিলোঁ হয় না তেতিয়াহ'লে আমাৰ কি থাকিল 10 মিটাৰ আৰু ছেকেণ্ড থাকিল 10 মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে ওকে যদিহে আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা প্ৰতি কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে ৰূপান্তৰ কৰিব লগা তেতিয়াহ'লে কি কৰিব এইটোকে উল্টা কৰিব লাগিব 18/5 ৰে পূৰণ কৰিব লাগিব কাৰণ এইবাৰ কি থাকিব মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা আমি কি কৰিব লাগে কিলোমিটাৰলৈ লৈ যাব লাগে মিটাৰ আছিলে মিটাৰ পাৰ ছেকেণ্ড আছিল লৈ যাব লাগে কিলোমিটাৰ পাৰ ঘণ্টা লৈ যাব লগা হয় কি কৰিব লাগিব 3600/1000 কৰিলে কিমান হ'ব এইটো কিমান হ'ব है ना 2 रे কাটিলে 2 5 গুণ 10 2 18 36 5/18 হ'ব উদাহৰণ চাও 15 মিটাৰ প্ৰতি ছেকেণ্ডক কিলোমিটাৰ প্ৰতি ঘণ্টালৈ ৰূপান্তৰ কৰিব লগা হলে কি কৰিব লাগিব 15 কিলোমিটাৰ কি কৰিব লাগিব মিটাৰ পাৰ ছেকেণ্ড আছে না তাক আমি কি কৰিব লাগিব ঘণ্টালৈকে নিব লাগিব কি দি আছিল 15 মিটাৰ পাৰ ছেকেণ্ড মিটাৰ है ना পাৰ ছেকেণ্ড আমি কৰিম 3600/1000 কৰিলে কি কৰিব এই দুটা কাটি দিম है ना 2 रे কাটিলে কিমান হ'ব 2 5 रे কাটিলে 5 2 গুণ 10 5 रे কাটিলে 5 3 গুণ 15 2 रे কাটিলে কিমান হ'ব 18 তো 3 18 কিমান হ'ব 54 কিলোমিটাৰ প্ৰতি ঘণ্টা তো আমি ক'ব পাৰিম যে কি 15 মিটাৰ প্ৰতি ছেকেণ্ডক যদি আমি ঘণ্টা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ উত্তৰটো 54 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে আচ্ছা এইটো হ'ব কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে এইটো নহয় এটা থাকিব 36 এটা কি হয় এটা এটা ঘণ্টা হ'ব হয় না এই কাৰণ এইটো ছেকেণ্ডৰ পৰা আমি ঘণ্টালৈ লৈ যাব লগা হয় আৰু এইটো কি হ'ব কিলোমিটাৰ হ'ব কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ যাব ওকে ওকে এতিয়া আমি চাওঁ আহক প্ৰশ্ন কিছুমান চাওঁ স্পীড টাইম ডিস্টেন্স সম্বন্ধীয় তো কি দিয়া আছে ফাৰ্স্ট প্ৰশ্নত দিয়া আছে প্ৰশ্ন নং 1 এখন গাড়ী 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় তেন্তে গাড়ীখনৰ বেগ প্ৰতি ছেকেণ্ডত কিমান হ'ব নিৰ্ণয় কৰা এখন গাড়ী যাৰ স্পীড 36 কিলোমিটাৰ প্ৰতি ঘণ্টা 36 কিলোমিটাৰ পাৰ আৱাৰ তাক কি কৰিব লাগিব 1 ছেকেণ্ডত কৈছে যে মিটাৰ পাৰ ছেকেণ্ডত হয় না 36 কিলোমিটাৰ পাৰ ঘণ্টা তাক কৰিব লাগে মিটাৰত কৰিবলৈ হলে কি কৰিব লাগিব 5/18 ওকে প্ৰথমতে কৈ চাওঁ 36 বুজি আমি কি কৰিব লগা হয় আমি যদি কৰো ইয়াতে 1000/36 এইটো কৰাৰ লগে লগে কি হৈ গ'ল এইটো হৈ গ'ল কি হৈছে এইটো হ'ব মিটাৰ পাৰ ছেকেণ্ড এইটো হ'ব মিটাৰ এইটো পাৰ কিলোমিটাৰ এটা হ'ব ছেকেণ্ড হয় না আমি কি কৰিম দুটা কাটিলো কিমান 36 কিমান কিমান উত্তৰ 10 মিটাৰ পাৰ ছেকেণ্ড প্ৰতি ছেকেণ্ডত কিমান হ'ব 10 মিটাৰ প্ৰতি ছেকেণ্ড ইয়াৰ উত্তৰটো কিমান হ'ব আমি চিধা চিধিকে এইটো কি আমি এনেকৈ ক'ব পাৰিলো হয় 65 है ना 5 আগৰ 18 কাটি দিলে 2 পূৰণ 5 10 এনেকৈ হ'ব পাৰিলে কিন্তু আমি এটা চেক কৰি চালো যে হয় না নহয় ঠিক আছে উত্তৰটো কিমান হ'ব 10 মিটাৰ প্ৰতি ছেকেণ্ডত কিমান হ'ব প্ৰতি ছেকেণ্ডত কিমান হ'ব এটা কোনটো 10 মিটাৰ 10 মিটাৰ প্রতি সেকেন্ডত যাব 10 মিটার ওকে প্রশ্ন নং 2 কি বুলি কোৱা হৈছে এখন ৰেলগাড়ীৰ গতিবেগ 25 মিটাৰ প্ৰতি ছেকেণ্ড হলে ৰেলগাড়ীখনৰ বেগ প্ৰতি ঘণ্টাত কিমান হ'ব এবাৰ দিয়া আছে কি মিটাৰ পাৰ ছেকেণ্ড তাক লৈ যাব লগা কি কৰিব লাগিব ভাই কিলোমিটাৰ প্ৰতি ঘণ্টা কৰিব লাগিব ঠিক আছে কৈছে যে 25 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে ইয়াক আমি কি কৰিব লাগে
কিলোমিটাৰ পাৰ আৱাৰ কৰিব লাগিব। কিলোমিটাৰ পাৰ আৱাৰ কৰিবলৈ কি কৰিব লাগিব? 3600 আৰু 1000, হয় না? তেতিয়া আমাৰ কি ওলাব? কিলোমিটাৰ পাৰ আৱাৰ ওলাব। আমি যদি কৰি দুটা কাটি দিওঁ, 5ৰে কাটিলে 2, 5ৰে কাটিলে 5, 2ৰে কাটিলে 18, 5 18 কিমান হ'ব? 90 কিলোমিটাৰ। তো ৰেলগাড়ীখনৰ স্পীড হ'ব কিমান? 90 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো ৰেলগাড়ীখনৰ স্পীড কিমান হ'ব? 90 কিলোমিটাৰ প্ৰতি ঘণ্টা। আমি এটা এনেকেও কৰিব পাৰিলোহেঁতেন, 25 ওপৰত 18 তলত 5, কাৰণ মিটাৰৰ পৰা আমি কিলোমিটাৰলৈকে লৈ যাব লগা হয়। 5 5 গুণ 25, 5 18 90। এইটো এনেকেও কৰিব পাৰি, এইটো এনেকেও কৰিব পাৰি। একচুৱেল ফৰ্মটো এইটো, আচল যিটো ফৰ্ম, যাৰ কাৰণে আমি 18 ভাগৰ 5ৰে পূৰণ কৰিম। একচুৱেলি 18 ভাগৰ 5 নহয়, 3600 ভাগ 1000, কিন্তু সেইটোকে আমি শৰ্ট ফৰ্ম সৰু কৰি কি কৰিছো? 18 ভাগৰ 5 কৰি লৈছো। এইটোৱে একচুৱেলি আচলটো ৰূপটো, কিন্তু এইটো আমি কি কৰিছো? এইটো সৰুকৈ ভাঙি তাৰপিছত এইটো পূৰণ কৰিছো। উত্তৰ একেই ওলায়। ঠিক আছে? প্ৰশ্ন নম্বৰ 3 কি কৈছে? এখন মটৰ চাইকেল 54 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায়, তেন্তে সেই মটৰ চাইকেলখনে 150 মিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? ওকে, প্ৰথমতে চাওঁ, 54 কিলোমিটাৰ প্ৰতি ঘণ্টা, তাৰমানে এক মানে হৈছে মিটাৰ প্ৰতি ছেকেণ্ড কিমান হ'ব আগত ওলাওঁ। তাৰপিছত আমি ওলাম যে 150 মিটাৰ যাবলৈ কিমান সময় লাগিব। ওকে, তো 54 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি কি কৰো, মিটাৰ পাৰ ছেকেণ্ড কৰিব লগা হয়, কি কৰিম? হয় না? এইটো কাটি লওঁ, 18 কাটিলে 18 2 36, 18 3 গুণ 54, 2 কাটিলে 2 2 5 গুণ 10, তো কি 3 5 গুণ 15 মিটাৰ প্ৰতি ছেকেণ্ড। 15 মিটাৰ প্ৰতি ছেকেণ্ডত যায়, হয় না? প্ৰতি ছেকেণ্ড। তো কৈছে যে মটৰ চাইকেলখনৰ স্পীড 15 মিটাৰ প্ৰতি ছেকেণ্ড। 15 মিটাৰ প্ৰতি, 1 ছেকেণ্ডত 15 মিটাৰ যায়। এতিয়া কথাটো আছিল কিমান দূৰ যাব লাগিব? 150 মিটাৰ। 150 মিটাৰ যাব লাগিব। আৰু গাড়ীখনৰ স্পীড কিমান? 35 নহয়, এইটো 15 হয়। এইটো একচুৱেলি 15, মই লিখিছো 35 বুলি, 15। তো কিমান আছিলে? 15 মিটাৰ প্ৰতি ছেকেণ্ড। 15ৰে কাটিলে 10, মিটাৰে মিটাৰ কাটা খাই গ'ল। কিমান? ছেকেণ্ড। কিমান মাত্ৰা থাকিব? ছেকেণ্ড তলত। আমি ক'ব পাৰিম যে 150 মিটাৰ অতিক্ৰম কৰিলে সেই মটৰ চাইকেলখনে কিমান সময় ল'ব? 10 ছেকেণ্ড। 150 মিটাৰ অতিক্ৰম কৰিবলৈ সেই মটৰ চাইকেলখনে, যাৰ স্পীড আছিলে 54 কিলোমিটাৰ প্ৰতি ঘণ্টা, সেইখন মটৰ চাইকেলক কিমান সময় লাগিব? 10 ছেকেণ্ড মাত্ৰ লাগিব 150 মিটাৰ অতিক্ৰম কৰিবলৈ। ওকে, প্ৰশ্ন নং 4 কি কোৱা হৈছে? এখন গাড়ী 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায়, তেন্তে গাড়ীখনৰ 10 ছেকেণ্ডত কিমান দূৰ অতিক্ৰম কৰিব পাৰিব? ওকে, তো গাড়ীখনৰ স্পীডটো কিমান কৈছে? 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায়। তো গাড়ীখনৰ প্ৰথমতে মিটাৰ পাৰ ছেকেণ্ডত কিমান দূৰ যাব, তাৰপিছত আমি উলিয়াম যে 10 ছেকেণ্ডত গাড়ীখনে কিমান দূৰ এটা ঠাইৰ পৰা এটা নিৰ্দিষ্ট ঠাইলৈ গতি কৰিব পাৰিব। ঠিক আছে, তো 36 কিলোমিটাৰক যদি আমি কৰোঁ মিটাৰ পাৰ ছেকেণ্ড কৰোঁ, তেতিয়াহ'লে আমি কি কৰিম? তো আমি এইটো কৰিম, মিটাৰ হ'ব লাগিলে কিমান হ'ব? কিলোমিটাৰৰ পৰা মিটাৰলৈকে লৈ যাব লাগে। ওকে, তুমি কৰিম যে কিমান? 2 5 গুণ 10, 5 গুণ 10, 2 18 36। আচ্ছা, হা 36 তলত হ'ব লাগিব হয়তো। মই এইটো কিমান কৈছিলে? 36 কিলোমিটাৰত আচ্ছা, মিটাৰ পাৰ ছেকেণ্ড নহয়। ওকে, তো আমি কি কৰিব লাগিব? হয় ন, এইটো কি কৰিব লাগিব? 5/18। ওকে,
37 কাটিলে 10 মিটাৰ প্ৰতি ছেকেণ্ড ওকে 10 মিটাৰ প্ৰতি ছেকেণ্ড এটা মই সৰুৰ পৰা ডাঙৰ নহয় ওকে 10 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যোৱা গাড়ীখনৰ কি কৰিব আছে যে 1 ছেকেণ্ডত যাব 10 মিটাৰ কিন্তু আমি ক'ব পাৰিম গাড়ীখনে 10 মিটাৰ প্ৰতি ছেকেণ্ড যায় আৰু গাড়ীখনে যাব লাগিব কিমান 10 ছেকেণ্ড দিয়া আছে যে 10 ছেকেণ্ডত গতিকে 10 10 গুণ 100 আমি ক'ব পাৰিম যে ছেকেণ্ড টু ছেকেণ্ড কাটি যাব আমি ক'ব পাৰিম যে সেই গাড়ীখনে 100 মিটাৰ যাব হয় না 100 মিটাৰ যাব পাৰিব গতিকে সেইখন গাড়ী যাৰ স্পীড 36 কিলোমিটাৰ প্ৰতি ঘণ্টা সেইখন গাড়ী কি কৰিব পাৰিব 10 ছেকেণ্ডত 100 মিটাৰ অতিক্ৰম কৰিব পাৰিব প্ৰশ্ন নং 5 কি কৈছে এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 54 কিলোমিটাৰ যায় আৰু এখন বাছ গাড়ীৰ বেগ হৈছে 10 মিটাৰ প্ৰতি ছেকেণ্ড তেন্তে ৰেলগাড়ী আৰু বাছখনৰ বেগৰ অনুপাত নিৰ্ণয় কৰা এখনৰ দিয়া হৈছে 54 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু এখন দিয়া আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড তো দুটা মান বেলেগ বেলেগ এটা ঘণ্টাত দিয়া আছে এটা ছেকেণ্ডত দিয়া আছে হয় এইটোক আমি ঘণ্টালৈ ৰূপান্তৰ কৰিম নহলে হেতুক আমি মিনিটলৈ ৰূপান্তৰ কৰিম মিটাৰ পাৰ ছেকেণ্ডলৈ ৰূপান্তৰ কৰিম ওকে তো ফাৰ্স্ট আমি চাওঁ আহক ফাৰ্স্ট আমি কি চাম যে ঘণ্টাটো 54 কিলোমিটাৰ প্ৰতি ঘণ্টা 54 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াক মিটাৰ পাৰ ছেকেণ্ড কৰিব লাগে হয় না নহয় 5/18 কৰিম 18 গুণ 18 3 18 54 3 5 গুণ 15 মিটাৰ প্ৰতি ছেকেণ্ড ইয়াৰ উত্তৰটো কিমান হ'ব ইয়াৰটো হ'ব 15 মিটাৰ প্ৰতি ছেকেণ্ড আৰু এটা কি দিয়া আছে বাছৰ দূৰত্ব কিমান আছিল 10 মিটাৰ প্ৰতি ছেকেণ্ড হয় না নহয় 10 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে মিটাৰ প্ৰতি ছেকেণ্ড তো কাটাকাটি যাব 5 কাটিলে 5 দুগুণ 10 5 কাটিলে 5 3 গুণ 15 গতিকে আমি ক'ব পাৰিম যে কি তেন্তে ৰেলগাড়ী আৰু বাছখনৰ বেগৰ অনুপাত হ'ব 3:2 3:2 হ'ব 54 কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি প্ৰথমতে কি কৰিছো মিটাৰ পাৰ ছেকেণ্ড লৈকে কৰিছো কিমান হৈছে 15 মিটাৰ পাৰ ছেকেণ্ড তো ৰেলগাড়ীখনৰ যিটো স্পীড সেইটো আছিল 15 মিটাৰ পাৰ ছেকেণ্ড আৰু আগতে কোৱা আছিল যে বাছ গাড়ীখনৰ বেগ দিয়া হৈছিল 10 মিটাৰ পাৰ ছেকেণ্ড মিটাৰ পাৰ ছেকেণ্ড কাটাকাটি গ'ল এফালে থাকিল 15 এফালে থাকিল 10 কাটিলে 5 5 দুগুণ 10 5 3 গুণ 15 গতিকে সিহঁতৰ অনুপাত কিমান ওলাইছে 3:2 ওকে প্ৰশ্ন নম্বৰ 6 কি কোৱা হৈছে এজন মানুহে গাড়ী এখনেৰে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 3 ঘণ্টাত নিজৰ গন্তব্য স্থান পালে যদি তেওঁ উভতি আহোঁতে 2 ঘণ্টা লাগে তেন্তে তেওঁৰ গতিবেগ কিমান আছিল ওকে এজন মানুহে কি কৰিছিলে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে কিমান সময় গৈছে 3 ঘণ্টা গৈছে 3 ঘণ্টা গৈছে তো কিমান আছে 20 3 গুণ কিমান আছে 60 আৰু গৈছে টোটাল কিমান গৈছে 60 কিলোমিটাৰ গৈছে হয় না 20 কিলোমিটাৰ প্ৰতি ঘণ্টা এটো প্ৰতি ঘণ্টা আছে ঘণ্টা কাটি যাব তো 20 3 গুণ 60 কিলোমিটাৰ এই 60 কিলোমিটাৰ ঘূৰি আহোঁতে তেওঁক 2 ঘণ্টা লাগে এই 60 কিলোমিটাৰ ঘূৰি আহোঁতে কিমান লাগিছে 2 ঘণ্টা হয় না 2 ঘণ্টা লাগে তেন্তে তাৰ গতিবেগ কিমান হ'ব যে উভতি আহোঁতে তেওঁৰ গাড়ীখনৰ গতিবেগ কিমান হ'ব 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে আমি কি ক'ব পাৰিম যে উভতি আহোঁতে এই মানুহজনে যিখন গাড়ী লৈ গৈছিলে তেওঁৰ আছিলে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা তো ইমান স্পীডত তেওঁ মানুহজন উভতি আহিছে ওকে প্ৰশ্ন নং 7 কি কোৱা হৈছে এজন মানুহে 9 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এটা নিৰ্দিষ্ট সময়ত যিমান দূৰ অতিক্ৰম কৰিব পাৰে যদি তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সিমানখিনি সময় গ'লহেঁতেন তেন্তে তেওঁ 5 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন গতিকে মানুহজনে অতিক্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা কৈছে যে কি
9 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে এবাৰ সময়ত যিমান দূৰ অতিক্ৰম কৰিছে যদি তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গেলহেঁতেন হয় না সিমানখিনি সময় অৰ্থাৎ 9 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যিমানখিনি সময় গৈছে যদি 10 কিলোমিটাৰ স্পীডত সিমানখিনি সময় গলহেঁতেন তেন্তে মানুহজনে 5 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন 5 কিলোমিটাৰ দূৰত্ব ওকে ধৰি লোৱা হল মানুহজনে আমি কি কৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা 10 কিলোমিটাৰ প্ৰতি ঘণ্টা ইমান বেগত যিমানখিনি অতিক্ৰম কৰিছে যদিহে সি 9 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গলহেঁতেন এতিয়া নাজানো সি কিমান সময় কৈছে যে ইমানখিনি সময় আমি যেহেতু নাজানো আমি কি কৰিম যে ধৰি লোৱা হল সি কিমান সময় গৈছে ইয়াতে আমি যদি চাওঁ প্ৰতি ঘণ্টা ন 9 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি চাওঁ আমি এইটো চাওঁ ধৰি লোৱা সেই যোৱা সময় যেটো ধৰি লোৱা যোৱা সময়টো ধৰি লোৱা আমি কি আচ্ছা মাইনাসে হ'ব এটা আমি যদি চাওঁ ধৰি লোৱা সি কিমান সময় গৈছে টি টাইমত গৈছে ইয়াৰ পৰা যদি আমি 9 কিলোমিটাৰ প্ৰতি ঘণ্টা কিমান গৈছে সেই টি টাইমে গৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা কিমান সময় গৈছে নাজানো যিমানখিনি সময় লাগিছে নাজানো কিমান সময় 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা নাজানো মুঠতে 10 কিলোমিটাৰ ই যিমান সময় গৈছে 9 কিলোমিটাৰ যদি সিমান সময় গৈছে তেন্তে কি হলে সি 5 কিলোমিটাৰ অত্যধিক যাব পাৰিলেহেঁতেন কিমান দূৰ যাব পাৰিলেহেঁতেন 5 কিলোমিটাৰ বেছি যাব পাৰিলেহেঁতেন ওকে আমি যদি ভাগ কৰো 9 কিলোমিটাৰ প্ৰতি ঘণ্টা 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 10 পূৰণ টি পূৰণ বিয়োগ 9 পূৰণ টি 10 টিৰ পৰা যদি 9 টি বিয়োগ দিওঁ আমাৰ থাকিব টি টি কিমান থাকিব ইকুৱেল টু 5 কিলোমিটাৰ 5 হয় না 5 কিলোমিটাৰ ইফালে কাটিলে আমি কি থাকিম টি মানে সময় থাকিব কিমান ইফালে কিলোমিটাৰ ঘণ্টা ইফালে কিলোমিটাৰ ঘণ্টা ইফালে কিলোমিটাৰ যদি কাটি দিওঁ তেতিয়াহ'লে কি থাকিব ঘণ্টা ইফালে কেৱল মাত্ৰ है ना কিলোমিটাৰ কাটি দিলে তিনিফালৰ পৰা থাকিব কেৱল ঘণ্টা গতিকে 5 ঘণ্টা হয় না এতিয়া চাওঁ আহক তেন্তে গতিকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান অতিক্ৰম কৰা দূৰত্ব 9 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান গৈছিলে 5 ঘণ্টা গতিকে আমি কম যে 9 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত কিমান ঘণ্টা গৈছে 5 ঘণ্টা 5 ঘণ্টা গৈছে হয় না গতিকে কিমান গৈছে সি 5 গুণ 45 কিলোমিটাৰ ওকে এতিয়া আমি চাওঁ আহক 9 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত সি 5 ঘণ্টা গৈছে 45 কিলোমিটাৰ গৈছে ওকে যদিহে সি 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গলহেঁতেন 10 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত যদি সিমানখিনি দূৰত্ব সিমানখিনি সময় 5 ঘণ্টা গলহেঁতেন তেতিয়াহ'লে কি কিমান গলহেঁতেন 50 কিলোমিটাৰ হয়নো কৈছে যে 9 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এটা নিৰ্দিষ্ট সময় কিমান আছিলে 5 ঘণ্টা আমি ওলাইলো 5 ঘণ্টা যিমান দূৰত্ব অতিক্ৰম কৰিব পাৰে 5 গুণ 45 কিলোমিটাৰ অতিক্ৰম কৰিছে যদিহে তেওঁ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সিমানখিনি সময় কি কৈছে সময় আমি সিমানখিনি ল'ম 5 ঘণ্টাই ল'ম 10 5 গুণ 50 কি কৈছিলে তেন্তে তেওঁ 5 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন ইয়েছ 9 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত যদি 45 কিলোমিটাৰ গলহেঁতেন 10 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত 50 কিলোমিটাৰ গলহেঁতেন 45 আৰু 50 ৰ মাজত ডিফাৰেন্স কিমান 5 কিলোমিটাৰ ওকে অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন গতিকে মানুহজনে অতিক্ৰম কৰা প্ৰকৃত দূৰত্ব কিমান আছিলে 45 কিলোমিটাৰ কিমান ঘণ্টাত অতিক্ৰম কৰিছে তাদের সময় নিৰ্ধাৰণ কৰা সময় কিমান হ'ব 5 ঘণ্টা ঠিক আছে তো কিমান সময় দুজনে অতিক্ৰম কৰিব যদি কৈছিল সময় কিমান সময় লাগিব তেতিয়া 5 ঘণ্টা ওকে প্ৰশ্ন নম্বৰ 8 কৈছে কি এজন মানুহে খোজকাঢ়ি 5 কিলোমিটাৰ প্ৰতি ঘণ্টাকৈ 1.5 ঘণ্টাত যিমান দূৰত্ব অতিক্ৰম কৰে 45 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গ'লে
কিমান সময় লাগিব? ওকে, প্ৰথমতে আমি কি কৰো যে 5 কিলোমিটাৰকৈ ঘন্টা 1.5 ঘন্টাত যিমান দূৰত্ব আমি ধৰিলো হল 5 কিলোমিটাৰকৈ, হয় ন? 5 কিলোমিটাৰকৈ কিমান মিনিটত? 90 মিনিটত। 1.5 ঘন্টা মানে 90 মিনিট। গতিকে আমি কি কৰো, প্ৰথমতে এইটোক ভাগ কৰি লওঁ। 5 কিলোমিটাৰক আমি প্ৰথমতে কি কৰো, 5 কিলোমিটাৰ কিমান কৰিব? প্ৰতি ঘন্টাত 5 কিলোমিটাৰ প্ৰতি ঘন্টাকৈ 1.5 ঘন্টা, হয় ন? আমি যদি ইয়াক প্ৰথমতে 5 কিলোমিটাৰক আমি মিটাৰ পাৰ ছেকেণ্ড আমি কি কৰো, কি কৰিব লাগিব? প্ৰথমতে 5 ভাগৰ 18 আৰু কিমান সময় অতিক্ৰম কৰে সি? 90 মিনিটত যিমান অতিক্ৰম কৰে সি 45 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত যদি যায়, 45 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত যদি যায়, তেতিয়াহ'লে কিমান সময় লাগিব আমি চাম। 5 ভাগৰ 18 আমি কৰিলে কি 18 × 18 5 18 90 5 5 × 25 125, হয় ন? ধৰি লওক ইমান টাইম লাগিব, ইজিকেল টু টাইম লাগিব 125, হয় নে নহয়? আমি যদি কাটো 18 9 কাটিলে 9 2 18 9 5 × 45 5 5 × 25 ভাগৰ 2, হয় ন? আমি যদি চাওঁ কিমান হ'ব, 25 ভাগৰ 2 ইফালে থাকিব, তো 2 125 কিমান হ'ব? 250 ভাগ 25 ভাগ কৰিলে কিমান সময় লাগিব? 10 ছেকেণ্ড, হয় ন? কিমান সময় লাগিব? আমি ক'ব পাৰিম যে কি 10 ছেকেণ্ড সময় লাগিব। 5 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত যদি প্ৰথমতে চাওঁ, আমি যেটা আগত আমি ভাঙি ললো, 5 কিলোমিটাৰ প্ৰতি ঘন্টাক আমি কৰিলো মিটাৰ পাৰ ছেকেণ্ড কৰিলো, আৰু কিমান ঘন্টাত যাব? 1.5 ঘন্টাত, মানে 90 মিনিট। ইমান সময় কিমান যাব? 125। আমি কি কৰিলো 45 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত গ'লে আমাৰ কি হ'ব? 18 কাটিলে 9 কাটিলে 9 2 18 9 5 × 45 25 ভাগৰ 2 টাইম, এইটো টাইম ওলাল। এইটো টাইমে যদি আমি এইটো ভাগ কৰি দিওঁ তেতিয়াহ'লে এনসাৰটো কিমান হ'ব? 250 ভাগৰ 25, তেতিয়াহ'লে এনসাৰ হ'ব 10 ছেকেণ্ড। ঠিক আছে, আমি ক'ব পাৰিম তেওঁ যদি অতিক্ৰম কৰিলেহেঁতেন 45 কিলোমিটাৰ প্ৰতি ঘন্টাত, সময় কিমান সময় লাগিলহেঁতেন? 10 ছেকেণ্ড। 10 ছেকেণ্ড সময়ত তেওঁ ইমান দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন। ওকে, প্ৰশ্ন নম্বৰ 9 কি কোৱা হৈছে? এজন মানুহে 15 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত এটা নিৰ্দিষ্ট সময়ত যিমান দূৰ অতিক্ৰম কৰিব পাৰে, যদি তেওঁ 20 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত সিমানখিনি সময় গ'লহেঁতেন, তেন্তে তেওঁ 40 কিলোমিটাৰ অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন। গতিকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। ওকে, এবাৰ কি কৰিলে 20 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত গ'লে, আৰু এবাৰ কিমান গ'ল, কিমান সময় গ'ল নাজানো, সেইটোক আমি কোৱা হয় টি টাইমত, টি। আৰু এবাৰ কিমান গ'ল? 15 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত গ'লে, এইটোও গ'ল টি টাইমত, সেম টাইম। ইয়াকো টি টাইম, সিয়াকো টি টাইম, টাইম মানে একেই। কিমান গৈছে সি? 40 কিলোমিটাৰ গৈছে, কিলোমিটাৰ, হয় না? ওকে, আমি যদি চাওঁ 20 ৰ পৰা 15 গ'লে থাকিব কি? কিলোমিটাৰ কিলোমিটাৰ কিলোমিটাৰ, কাটি দিলো, ঘন্টা থাকি গ'ল মাত্ৰ। ওকে, তো 20 ৰ পৰা 15 গ'লে থাকিব 5t ইজিকেল টু 40 কিলোমিটাৰ, 40 থাকিব, গতিকে টিৰ কিমান হ'ব? 5 কাটিলে 8, গতিকে 8 ঘন্টা। ওকে, আমি ক'ব পাৰিম যে কি অতিক্ৰম কৰিব পাৰিলে, গতিকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান আছিলে? 8 ঘন্টা। আৰু কি কৈছিলে যে 15 কিলোমিটাৰ স্পীডত, 15 কিলোমিটাৰ স্পীডত, কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত কিমান আছিলে? 8 ঘন্টা। পূৰণ 8 ঘন্টা, 8 15 কিমান আছিলে? 7 15 105, 8 15 120। তো আমি ক'ব পাৰিম যে মানুহজনে একচুৱেল অতিক্ৰম কৰিব বিচৰা দূৰত্ব আছিল 120 কিলোমিটাৰ। যদিহে তেওঁ 15 কিলোমিটাৰ প্ৰতি ঘন্টা হিচাপত 8 ঘন্টা গ'লহেঁতেন, যদি
তেওঁ 20 কিলোমিটার প্রতি ঘন্টা ঘন্টা হিসাবত যদি তেওঁ 8 ঘন্টা গলহেঁতেন 20 8 গুণ 160 কিলোমিটার গলহেঁতেন আর ইহত দুটার মাজত ডিফারেন্স 120 আর 160 মাজত ডিফারেন্স দিয়া আছিল যে কি 40 কিলোমিটার ঠিক আছে ওকে নম্বৰ প্ৰশ্ন প্ৰশ্ন নম্বৰ 10 কি কোৱা হৈছে এজন মানুহে নিজৰ নিৰ্দিষ্ট গতিবেগৰ 3/2 সময় যোৱাৰ বাবে গন্তব্যস্থান পোৱাৰ বাবে তাক 30 মিনিট সময় বেছি লাগিল গতিকে তেওঁৰ আসল সময় কিমান আছিল ওকে গতিকে তেওঁৰ আসল সময় কিমান লাগিছিল এই ক্ষেত্ৰত চাম ধৰি লওক এজন মানুহে নিজৰ নিৰ্দিষ্ট গতিবেগ প্ৰথম এটা গতিবেগ এটা বেলেগ আছিল দ্বিতীয় এটা গতিবেগ কৈছে গতিবেগৰ নিৰ্দিষ্ট বেগৰ 3/2 সময় যোৱাৰ বাবে গন্তব্য স্থান পাওঁতে তেওঁৰ 30 মিনিট বেছি সময় লাগিল ধৰি লওক প্ৰথমতে তেওঁৰ স্পিড আছিল 3 দ্বিতীয়তে তেওঁৰ স্পিড কিমান হৈছে 3/2 মানে কি 2 এতিয়া তেওঁৰ এটা আছিল স্পিড এটা আছিল কিমান তেওঁৰ এটা আছিল স্পিড তো সময় কিমান লাগিব গতিকে কি হ'ব আমি যদি চাম যেতিয়া স্পিড বেলেগ বেলেগ থাকিব তাৰ কি হ'ব তাৰ কি হৈছে ৰিভাৰ্স হ'ব সময় কিমান লাগিব সময়টো কিমান হ'ব ৰিভাৰ্স লাগিব হয় না সময় যদি সেম হয় স্পিড যদি বেলেগ বেলেগ হয় আৰু কি বুলি কয় দূৰত্ব যদি সমান হয় তেন্তে কি হ'ব স্পিডটো কিমান হৈছে স্পিডটো কি হ'ব সময়ৰ উল্টা হৈ যাব ঠিক আছে ধৰি লওক আমি চাওঁ কেনেকে বুজি পোৱাৰ কাৰণে ধৰি লওক এজনৰ স্পিড 3 কিলোমিটাৰ সিম্পল কি লিখি দিও 3 কিলোমিটাৰ প্ৰতি ঘন্টা আৰু এজনৰ হৈছে 2 কিলোমিটাৰ প্ৰতি ঘন্টা ওকে আৰু যাব লাগে আমাক কিমান 6 কিলোমিটাৰ যাব লাগে আমাক 6 কিলোমিটাৰ বঢ়িয়াকে বুজি চাওঁ হা যদিহে দূৰত্ব যদি সমান হয় তেন্তে কি হৈছে স্পিড আৰু সময় কি হৈছে মানে উল্টা উল্টি হৈ যায় প্ৰপৰশনাল হৈ যায় ওকে ডাইৰেক্টলি প্ৰপৰশনাল টু স্পিড ডাইৰেক্টলি প্ৰপৰশনাল টু টাইম ওকে এটা বুজি পোৱাৰ কাৰণে আমি কি কৰি চাওঁ দূৰত্ব যদি সমান হয় ধৰি লওক 3 আৰু 2 হিচাপে ভাগ যোৱা হিচাপে আমি এটা 6 কিলোমিটাৰ লৈ ললো যদি 6 কিলোমিটাৰ স্পিড যাব লগা হয় 6 কিলোমিটাৰ যাব লগা হয় যাৰ স্পিড 3 কিলোমিটাৰ তাক কিমান সময় লাগিব তাক লাগিব 2 ঘন্টা নালাগিব জানো 6 কিলোমিটাৰ যাব লাগে যাৰ স্পিড 3 কিলোমিটাৰ প্ৰতি ঘন্টা তাক লাগিব 2 ঘন্টা আৰু যাৰ স্পিড 2 কিলোমিটাৰ তাক লাগিব 3 ঘন্টা গতিকে এইটো উল্টা উল্টি হল নাই যেতিয়া দূৰত্ব সমান হয় তেতিয়া কি হৈছিল স্পিড ডাইৰেক্টলি প্ৰপৰশনাল টু টাইম ওকে ঠিক আছে ওকে এতিয়া কি কৈছে যে 3 আৰু আচ্ছা এইটো তো মই এনে বুজি পাৰ কাৰণে লিখি থৈ দিছো ওকে এইটো মই এইটো বুজি পাৰ কাৰণে কেৱল মাত্ৰ লিখি থৈ দিছো গতিকে কৈছে কি 3 স্পিডত যদি যাব লাগে তাক 2 টাইম লাগিব 2 ঘন্টা লাগিব আৰু যদি 2 ঘন্টা স্পিডত যায় তাহলে আমাক কিমান লাগিব তাক লাগিব 3 ঘন্টা ঠিক আছে 3 স্পিডত গলে তাক লাগিব 2 ঘন্টা 2 স্পিডত গলে তাক লাগিব 3 ঘন্টা ওকে এইটো যে ডিফারেন্স কি কৈছে একচুয়ালি কিমান হৈছে যে ইয়াক 2 টাইম লাগিব ইয়াৰ স্পিড 3 ইয়াক লাগিব অনুপাত হিচাপত লাগিব 2 টাইম ইয়াৰ স্পিড 2 ইয়াক অনুপাত হিচাপত লাগিব 3 টাইম এই যে ইয়াৰ মাজৰ এটা এক অনুপাত এই একটোই কিমান বুজাইছে 30 মিনিট একটো বুজাইছে 30 মিনিট ওকে তেতিয়াহলে আমি কি কৰিছিলে গতিকে তেওঁৰ আসল সময় কিমান লাগিছিল আসল সময় আছিল 2 আসল সময় কিমান লাগিব 30 পূৰণ 2 ইকুয়াল টু 60 মিনিট তাৰ আসল সময় কিমান লাগিব 60 মিনিট হয় না নহয় আমি চেক কৰি চাও তো একচুয়াল টাইম লাগিব 60 মিনিট একচুয়াল হয় না নহয় ওকে এতিয়া চাও আহো ইয়াৰ যে একচুয়াল এটো হয় না নহয় একচুয়ালি এটো হয় না নহয়
3 আৰু 2 এজনৰ স্পীড আছিল 3 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াৰ স্পীড কিমান আছিল 2 কিলোমিটাৰ প্ৰতি ঘণ্টা। আমি যদি চাওঁ ধৰি লোৱা হ'ল উত্তৰটো আমি 3 কিলোমিটাৰ যাব লাগে আমাক 3 কিলোমিটাৰ 3 কিলোমিটাৰ হয় না 3 কিলোমিটাৰ তো 3 কিলোমিটাৰক যদি আমি 3 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপত যাওঁ কিমান সময় লাগিব আমাক 1 ঘণ্টা লাগিব না নালাগিব হয় না 3 কিলোমিটাৰ যাব লাগে স্পীড যদি 3 কিলোমিটাৰ আমাক লাগিব 1 ঘণ্টা আৰু স্পীড যদি 2 কিলোমিটাৰ হয় তেতিয়াহ'লে আমাক কিমান লাগিব 1.5 ঘণ্টা লাগিব না নালাগিব স্পীড যদি আমাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ যাবলৈ আমাক সময় লাগিব 1.5 ঘণ্টা 1 ঘণ্টা আৰু 1.5 ঘণ্টাৰ মাজত ডিফাৰেন্স 30 মিনিট হয় না নহয় এইটোৱে আমাক কোৱা হৈছে যে আমাক কিমান কিমান যাব লাগিব হয় না বুজিছে ইহঁতৰ মাজত কিমান আছিল সময় কিমান আছিল ডিসটেন্স এৰি আছিল সময় পাৰ্থক্য আছিল 30 মিনিট গতিকে আমাক যদি ক'লহেঁতেন যে সিহঁতৰ মাজত দূৰত্ব কিমান হয় না তেওঁলোকে কিমান দূৰত্ব অতিক্ৰম কৰিছে তেতিয়াহ'লে আমি কিমান কম যে এইটো 3 কিলোমিটাৰ দূৰত্ব তেওঁলোকে অতিক্ৰম কৰিছে ঠিক আছে ওকে প্ৰশ্ন নম্বৰ 11 কি কোৱা হৈছে দুজন ব্যক্তিৰ গতিৰ অনুপাত 3:4 যদি দুজনৰ গন্তব্য স্থান পাওঁতে লগা সময়ৰ পাৰ্থক্য 20 মিনিট তেন্তে প্ৰথম ব্যক্তিজনক গন্তব্য স্থান পাওঁতে কিমান সময় লাগিব ওকে এইমাত্ৰ আমি আলোচনা কৰিলো যদি হে দূৰত্ব সমান হয় সমান দূৰত্ব যদি সমান হয় তেন্তে কি হৈছিলে স্পীড ডাইৰেক্টলি প্ৰপৰ্শনেল টু টাইম speed directly proportional to time speed directly proportional to time মানে কিমান আছিল প্ৰথম জনৰ অনুপাত আছিল 3 দ্বিতীয় জনৰ অনুপাত আছিল 4 স্পীড যদি 3 আৰু 4 হয় তেতিয়াহ'লে টাইম কিমান লাগিব যাক 3 তাক লাগিব 4 টাইম যাক 4 তাক লাগিব 3 টাইম ওকে আমি যদি চাওঁ সাধাৰণভাৱে বুজিব চেষ্টা কৰো ধৰি লওঁ 3 আৰু 4 ভাগ যোৱা আছে 12 কিলোমিটাৰ দূৰত্ব ললো 12 কিলোমিটাৰ ধৰি লওঁ 12 কিলোমিটাৰ 12 কিলোমিটাৰ 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব লগা হলে তাক 4 ঘণ্টা লাগিব আৰু 12 কিলোমিটাৰক যদি 4 ঘণ্টা প্ৰতি ঘণ্টা হিচাপত যাব লগা হয় তাক লাগিব 3 ঘণ্টা সেইকাৰণে কৈছে দূৰত্ব যদি সমান হয় বাৰে বাৰে কৈ আছো দূৰত্ব যদি সমান হয় তেতিয়াহ'লে স্পীড ডাইৰেক্টলি প্ৰপৰ্শনেল টু টাইম হয় না 3 কিলোমিটাৰ প্ৰতি ঘণ্টা হলে 12 যাব লাগিলে 4 ঘণ্টা লাগিব 4 ঘণ্টা প্ৰতি ঘণ্টা হিচাপত যাব লগা হলে তাক লাগিব 3 ঘণ্টা টাইম ওকে হয় না ডাইৰেক্টলি প্ৰপৰ্শনেল টু টাইম গতিকে 4 আছিল প্ৰথমতে দ্বিতীয় আছিল 3 আৰু দুজনে গন্তব্য স্থান পাওঁতে কিমান সময় লাগিব 20 মিনিট 20 মিনিট হয় না দুজনকে গন্তব্য স্থান পাওঁতে কিমান সময় লাগিব 20 মিনিট ইহঁতৰ মাজত ডিসটেন্স 1 হয় নহয় 4 অনুপাত 3 মাজত ডিসটেন্স 1 গতিকে 1 অনুপাতে বুজি আছে 20 গতিকে প্ৰথম জনক কিমান লাগিব 20 পূৰণ 4 ইজিক্যাল টু 20 পূৰণ 4 ইজিক্যাল টু কিমান আছে 80 এটা কিমান হ'ব মিনিট হ'ব না সেকেন্ড ওকে যিমান আচ্ছা 20 মিনিট গতিকে কিমান হ'ব 80 মিনিট 80 মিনিট বা 1 ঘন্টা 20 মিনিট উত্তৰটো হ'ব পাৰে 80 মিনিট 80 মিনিট বা 1 ঘন্টা 1.2 ঘন্টা 1 ঘন্টা 20 মিনিট ঠিক আছে আর দ্বিতীয় ব্যক্তিজনক কিমান সময় লাগিব 20 × 60 মিনিট কারেক্ট ওকে ইয়ার স্পিড 3 আছে ঠিক আছে 80 মিনিট লাগিছে ইয়ার স্পিড আছিল 4 অনুপাত হিসাবত 4 গতিকে ইয়াক লাগিব 60 মিনিট ইয়াত কম টাইম লাগিব ইয়ার স্পিড কম বেশি সময় লাগিব ইয়ার স্পিড বেশি তাক কম টাইম লাগিব ঠিক আছে ওকে প্রশ্ন নম্বর 11 গল প্রশ্ন নম্বর 12 কি কৈছে এজন ব্যক্তিয়ে নিজৰ গতি 7 ভাগৰ 1 ভাগ লাহে লাহে কৰাৰ কাৰণে তেওঁক 12 মিনিট সময় বেছি লাগে তেন্তে তেওঁক আসল সময় কিমান লাগিব ওকে এজন ব্যক্তিক এটা প্ৰথম স্পিড আৰু এটা আছে দ্বিতীয় স্পিড হয়না প্ৰথমত যদি 7ত যায় দ্বিতীয়তে কিমান সময় যাব হি 1 কম গতিকে 6 স্পিডত যাব হয়না ইনভার্সলি টাইমটো কি ছিল প্ৰপৰ্শনাল টু টাইম
স্পিড দূরত্ব যে সেম দূরত্ব কোৱা হোৱা নাই মানে দূরত্ব সেম বুলি ধৰি লোৱা হ'ল তেতিয়াহ'লে টাইমটো কি হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনেল ডাইৰেক্টলি প্ৰপোৰ্শনেল কি হয় ইয়াক 6 লাগিব ইয়াক লাগিব 7 গতিকে এটা ডিফাৰেন্স কিমান হৈছিলে 1 হয় না গতিকে তেওঁক কিমান সময় লাগিব আচল সময় লাগিব একচুৱেল আচল টাইম আছিল এইটো বুজিছানে এক এক এটা কিমান 12 মিনিট 12 মিনিট কৈছিল না এই অনুপাতে বুজি আছে 12 মিনিট গতিকে 7 অনুপাতে 7 12 84 84 মিনিটস তেওঁক কিমান মিনিট সময় লাগিব কৈছিল না তেওঁক আচল কিমান সময় লাগিব 84 মিনিটস বা 84 মিনিটস মিনিটস বা 1 ঘন্টা 1 ঘন্টা 24 মিনিট যেটো উত্তৰ থাকিব সেইটো লিখিলে হ'ল 84 মিনিটস বা 1 ঘন্টা 24 মিনিট যিকোনো এটা লিখিলেও শুদ্ধ দুটাই শুদ্ধ একচুয়ালি ঠিক আছে ওকে 13 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে বিবেক এক্সপ্ৰেছ আৰু মানস ৰাইনো এক্সপ্ৰেছ নামৰ দুখন ৰেলগাড়ী একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে যদি বিবেক এক্সপ্ৰেছে মানস ৰাইনতকৈ 6/5 যাত্ৰা কৰে তেন্তে 1 ঘন্টা 15 মিনিট বেছি লাগে তেন্তে বিবেক এক্সপ্ৰেছ ৰেলগাড়ীখনৰ কিমান সময় লাগিব ওকে এটা হৈছে বিবেক এক্সপ্ৰেছ আৰু এটা হৈছে মানস ৰাইনো এক্সপ্ৰেছ MRE তো কৈছে যে কি মানস ৰাইনতকৈ 6/5 বিবেক এক্সপ্ৰেছ মানস ৰাইনতকৈ 5/6 যাত্ৰা কৰে অৰ্থাৎ এই যদি 5 যাত্ৰা কৰে এই কিমান কৰিব 6 যাত্ৰা কৰিব হয় না নহয় ওকে এটা যদি স্পিড হয় ইহঁতৰ স্পিড হয় আৰু ডিসটেন্স যদি সেম হয় তেতিয়াহ'লে আমি কি কম যে ইয়াৰটো যেটো টাইমটো হ'ব টাইম হ'ব উল্টা ইয়াৰ স্পিড 5 গতিকে ইয়াক লাগিব সময় লাগিব 6 ইয়াৰ স্পিড 6 গতিকে ইয়াক সময় লাগিব 5 এই যেটো একচুয়ালি ডিসটেন্স 6 আৰু 5 ৰ অনুপাত কিমান হৈছে 1 ঘন্টা 15 মিনিট 15 মিনিট গতিকে বিবেক এক্সপ্ৰেছক কিমান সময় লাগিব বিবেক এক্সপ্ৰেছ আছিল 6 গতিকে 1 ঘন্টা 15 মিনিট হলে 1 ঘন্টা 15 মিনিটক 6 ৰে কৰিলে 6 ঘন্টাটো হৈ গল আৰু 15 মিনিট কৰি 6 গলে কিমান হ'ব 6 পূৰণ 15 90 90 মিনিট মানে আৰু 1 ঘন্টা 30 মিনিট প্লাস আৰু 1 ঘন্টা 30 মিনিট হয় না নহয় গতিকে আমি টোটাল ক'ব পাৰিম যে কিমান 7 ঘন্টা 30 মিনিট সময় লাগিব বিবেক এক্সপ্ৰেছক আৰু মানস ৰাইনক কিমান সময় লাগিব 5 ঘন্টা তো লাগিবই 5 পূরণ 1 5 ঘন্টা আর 5 15 75 75 মিনিট মানে 1 ঘন্টা 15 মিনিট প্লাস 1 ঘন্টা 15 মিনিট গতিকে আমি ক'ব পাৰিম যে ইয়া সময় লাগিব 6 ঘন্টা 15 মিনিট 6 ঘন্টা আৰু 15 মিনিট ইমান সময় লাগিব বিবেক এক্সপ্ৰেছক লাগিব 7 ঘন্টা 30 মিনিট আৰু মানস ৰাইনো এক্সপ্ৰেছক সময় লাগিব 6 ঘন্টা 15 মিনিট ওকে 14 নম্বৰ কি কোৱা হৈছে এখন গাড়ী গুৱাহাটীৰ পৰা নলবাৰীৰ যাত্ৰা আৰম্ভ কৰিলে এটা নিৰ্দিষ্ট গতিবেগত 45 মিনিটত আহি পালে কিন্তু যদিহে গতিবেগ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কমকৈ আহিলেহেঁতেন তেন্তে তেওঁক 48 মিনিট লাগিলেহেঁতেন তেন্তে গাড়ীখনৰ গতিবেগ প্ৰথমতে কিমান আছিল হয় না এখন গাড়ী গুৱাহাটীৰ পৰা নলবাৰীলৈ যাত্ৰা কৰিলে আৰু এটা নিৰ্দিষ্ট গতিবেগত 45 মিনিটত আহি পালে কিন্তু যদিহে গতিবেগ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কমকৈ আহিলেহেঁতেন তেন্তে তেওঁক 48 মিনিট লাগিলেহেঁতেন ওকে কোৱা হৈছে কি আমি ধৰি লওঁ স্পিডটো নাজানো কিমান স্পিড আছিলে স্পিড ইনটু টাইম কিমান সময় লাগিছিলে 45 মিনিট 45 মিনিট স্পিডটো নাজানো দেই দ্বিতীয়তে কি কোৱা হৈছে যদিহে সি স্পিড কি কৰিলেহেঁতেন 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কমকৈ আহিলেহেঁতেন 5 কিলোমিটাৰ প্ৰতি ঘণ্টাকে কমকৈ আহিলেহেঁতেন তেন্তে কিমান সময় লাগিলে তাক 48 সেকেন্ড লাগিলেহেঁতেন 48 মিনিট লাগিলেহেঁতেন 48 মিনিট লাগিলেহেঁতেন ওকে তো মিটার যদি আমি কাটি দিয়ে দিও আমি যদি গ্রুপ 5 এর 48 5 গুণ 45 3 15 45 3 হলং 3 15 45 3 15 45 3 হলং 48 তো কি হবো
15s আৰু 16s ইফালে হ'ব 15s ইকুৱেল টু 16s মাইনাছ 6 15 5 16 80 5 16 80 80 কিলোমিটাৰ হ'লেহেঁতেন 80 কিলোমিটাৰ তো 16s ইফালে আহিলেহেঁতেন 16 ইফালে আহিলে 1s s ইকুৱেল টু কিমান আছিলে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা 80 কিলোমিটাৰ প্ৰতি ঘণ্টা তো গাড়ীখনৰ স্পীড কিমান হ'লহেঁতেন তেন্তে গাড়ীখনৰ গতিবেগ কিমান প্ৰথমতে কিমান আছিলে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে স্পীড আমি নাজানো এবাৰ স্পীড আমি নাজানো প্ৰথমতে যিমান স্পীড আছিলে সেকেন্ড বাৰ স্পীড কি কৰিছে স্পীডৰ পৰা 5 কিলোমিটাৰ কম কৰিছে কিমান সময় লাগিছে তাক 48 মিনিট লাগিছে প্ৰথমতে 45 মিনিট লাগিছিলে 15 ৰে 3 ৰে কাটিলে 3 15 45 48 কাটিলে 3 16 48 15 পূৰণ টি 50s 15s 16 পূৰণ s 16s 16 পূৰণ 5 80 কিলোমিটাৰ গতিকে 16s ক ইফালে লৈ আহো কিমান হ'ব -1s -80 কিলোমিটাৰ মাইনাস কাটা দিলো s ইকুৱেল টু কিমান হ'ব 80 কিলোমিটাৰ প্ৰতি ঘণ্টা তো গাড়ীখনৰ স্পীড কিমান আছিলে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে ইয়াৰে পিছৰ যেটো 15 নম্বৰ কোৱেশ্চনছ আছিল 14 নম্বৰে পৰা আমি উঠাই লৈছো তাত আমি কিছু গাড়ীখনৰ গতিবেগ সোধা নাই সুধিছো আমি যে কিমান গুৱাহাটীৰ পৰা নলবাৰীলৈ যাত্ৰা কৰোতে একচুয়ালি দূৰত্ব কিমান প্ৰশ্ন কি কোৱা হৈছে এখন গাড়ী গুৱাহাটীৰ পৰা নলবাৰীলৈ যাত্ৰা আৰম্ভ কৰিলে আগৰ প্ৰশ্নটোৱে 14 নম্বৰ প্ৰশ্নটোৱে একচুয়ালি কিন্তু গতিবেগ কৈছে যে এবাৰ 48 মিনিট লাগিলহেঁতেন তেন্তে গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব কিমান আমি গম পালো যে কিমান আছিলে এইটো যেটো আমি উলিয়ালো s পূৰণ কিমান আছিলে 45 মিনিট আছিল এইটো আকৌ এবাৰ কৰি লওঁ s ৰ পৰা আমি 5 কিলোমিটাৰ বিয়োগ দি দিওঁ 5 কিলোমিটাৰ পাৰ আৱাৰটো বিয়োগ দি দিওঁ কিমান আছিলে 48 হয়নে 48 মিনিট আছে মিনিট 45 মিনিট তো মিনিট কাটা যাব 15 আছিলে এটো 16 আছিলে 15s is equal to 16s 80 কিলোমিটাৰ আছিলে পাৰ আৱাৰ তো s is equal to কিমান আছিলে 80 কিলোমিটাৰ আমাৰ কিমান আছিলে স্পীড আছিলে 80 কিলোমিটাৰ কৈছে যে তেন্তে কি কৈছিলে তেন্তে গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব কিমান যিমানে নিজি নকৰো কিয় এটো কৰিলে ওলাব এটো কৰিলে ওলাব ওকে আমি যদি চাও স্পীড কিমান আছিলে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় না আৰু কিমান গৈছে 45 মিনিটক আমি ক'ব পাৰো কি 4/3 হয় নহয় 4/3 ঘণ্টা নোৱাৰো জানো 45 মিনিটক আমি ক'ব 4/3 কাৰণ 15 মিনিট 60 মিনিটৰ 45 মিনিট গতিকে 4/3 ঘণ্টা আমি যদি কাটো 4 ৰে কাটো যদি আমি 4 ৰে কাটিলে 20 পূৰণ 3 হয় না কিলোমিটাৰ প্ৰতি ঘণ্টা 80 কিলোমিটাৰ প্ৰতি ঘণ্টা কাটিলে 20 পূৰণ 3 কিমান আছে 60 কিলোমিটাৰ তো গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব 60 কিলোমিটাৰ এনে যদি বহুত বেছি দূৰত্ব হয় কিন্তু প্ৰশ্ন মতে গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব হ'ব 60 কিলোমিটাৰ এইফালে যদি আমি চেক কৰি চাইলো এইফালে দিও আমি চেক কৰি চাও s পূৰণ s - 5 s কিমান আছিল 80 কিলোমিটাৰ -5 s - 5 48 মিনিটস একেবাৰে চাও s - 5 s আছিল 80 পৰা 5 গলে 75 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়না 48 সেকেন্ডক আমি 48ক যদি কৰো ওকে 48 সেকেন্ড এটা আমি কি কৰিব লাগিব ঘণ্টা লৈকে নিবৰ কাৰণে 60 তে কৰিলো 60/48 এটো ঘণ্টা হৈ গল 12 ৰে কাটিলে বা 5 ৰে কাটিলে 5 12 60 5 15 75 12 গুণ 12 4 12 48 তো 15 পূৰণ 4 ইয়াতো ওলাব আমাৰ কিমান 60 কিলোমিটাৰ তেনেকুৱা হয় যে আমাৰ কেৱল সেইফালে ওলাব উত্তৰটো ইফালে যদি কোনোবা যোগ কৰিব বিচাৰে ইয়াৰ উত্তৰটো ওলাব 60 কিলোমিটাৰ 60 কিলোমিটাৰ ঠিক আছে কি ইফালে দি কইলে যেটো উত্তৰ ওলাব ইফালে কইলে একে উত্তৰ ওলাব গতিকে গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব আমাক সুধিছে উত্তৰটো কিমান হ'ব 60
কিলোমিটার। ওকে, থেংক ইউ ফৰ বিং উইথ জিজ্ঞাসা। আজিৰ ভিডিঅ'টো ইমানলৈকে থাকিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ইয়াৰ পিছৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত স্পীড, টাইম, ডিষ্টেঞ্চ বা সময়, গতি আৰু চাল বা দূৰত্ব, সময়, গতি আৰু দূৰত্ব, এই অধ্যায়টোৰে আমি দ্বিতীয় ভিডিঅ'টো আনিবৰ কাৰণে চেষ্টা কৰিম। তেতিয়ালৈকে ধন্যবাদ।